प्रमोद बड़ो डांगरियाय माने सुपार हिरोर जितु रोल तेखेते लय आछे আজি মই কৈছো तेखेते बीटीसी माने अंचलर एजन माने आधुनिक जुगर माने सुपार हिरो मिसा कथा कोआ सुपार हिरो खम्पा बरगयारी डांगरिया प्राप्तन डिपुटी चिफ तेखेतक माने यूपीपीएल दले क्षमतार आहिले डिपुटी चिफ दिम बुली तेखेतসকলক प्रतिश्रुति दिছিল আজি 2 दिन पिছত আমি শুনিবলৈ পাইছো তেখেতক মানে টিকিট দিব পৰা এটাও সমষ্টি বিচাৰি পোৱা নাই बीपीएफ हान्जानि दैदेननायाव पर्बत जरायाव 23rd बड'लेण्ड डे बेखौ खुंदों आरो बीटीसीनि गासै 10 जिल्लायाव खुंनाय जादों आङो गिबियावनो हाग्रामा महिलारि सार बिथांमोन सोरजिनाय आरो बै समनि माने गोख्रों दैदेनगिरि बिथांमोनखौ आङो साबायखर बावदों आरो जायफोर बिथांमोना बीटीसीखौ सोरजिनो थाखाय आन्दोलननि समाव गावबा गावनि बेसेन गोसा जिउखौ बावदोंमोन आङो बिथांमोननि सोरगोआरि जिउआ जाहाथे सोरगोआव आलो गोजोनै जायगा मोनो आरो जोंखौ अराय सम बोर सारस्रिहरो आङो बिनि थाखाय इसोरनियाव आरज गाबदों आरो फैबाय थानाय समावबो बीटीसीआव जाहाथे जोङो लुबैनाय बायदि जाबायदि उन्नयन जानांगौ डेभेलप जानांगौ बेबायदि जाहाथे जोङो मोजां रायजोफोरनि डेभेलपनि थाखाय खामानि मावलांनो हायो आङो बिनि थाखाय इसोरनियाव आरज गाबदों आरो हाग्रामा महिलारि सारा फिन माने गोहोआव फैनानै जाहाथे बीटीसीनि डेभेलपमेन्टनि स्वार्थआव खामानि मावफैनो हाथों आं बेखौ आरज खालामदों আজি আপোনালোকে সকলোৱে দেখিছে যে 2003 চনত ভাৰত চৰকাৰ অসম চৰকাৰ লগতে এই সময়ৰ আন্দোলনকাৰী এটা সশস্ত্ৰ সংগঠন বিএলটিৰ দ্বাৰা এটা মানে চুক্তি সাক্ষাৎকাৰ হৈছিল আৰু এই চুক্তিৰ বিনিময়ত আজি আমি বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কাজ আমাৰ बीटीसी বাকি ৰাজ্যে পাইছিল আৰু তেতিয়া এই সাক্ষাৎকাৰৰ মাজেদি আমি 4খন জিলা আমি পাইছিলো এটা প্ৰশাসনিক জিলা হিচাপে আমি পাইছিলো আৰু ইয়াৰ দ্বাৰা আমাৰ बीटीसी ৰাইজে যথেষ্টখিনি উন্নয়নৰ মুখ দেখিবলৈ পাইছিল ৰাস্তা ঘাট হস্পিটাল বিভিন্ন মানে শিক্ষা অনুষ্ঠান বডলেণ্ড ইউনিভাৰ্চিটি সিআইটি মেডিকেল কলেজ বিভিন্ন অনুষ্ঠান আমি পাবলৈ সক্ষম হৈছিল আৰু ইয়াৰ কাৰণে যিসকল মানে বীৰ বীৰাংগনাসকলে নিজৰ নিজৰ বহুমূলীয়া প্ৰাণ আহুতি দিছিল তেখেতসকলৰ ওচৰত মই সদায় কৃতজ্ঞতা যাচিছোঁ তেখেতসকলক ধন্যবাদ যাচিছোঁ আৰু बीपीएफ দলে পুনৰ শক্তিশালী হৈ উঠক মই তেখেতসকলৰ ওচৰত মানে শ্ৰদ্ধা যাচিছোঁ আপোনালোকে দেখিবলৈ পাইছে যে 8 তাৰিখ ফেব্ৰুৱাৰী আমাৰ बीपीएफ দলৰ এজন মানে সিগনেটাৰী নেতা बीटीसी চুক্তিৰ মানে সাক্ষাৎকাৰী নেতা খাম্পা বৰগয়াৰী ডাঙৰীয়াই 3 দিন আগত यूपीपीएल দলত যোগদান কৰিছে আমি এটাই কথা শুনি দুখ পাইছো আজি यूपीपीएल দলে তেখেতক মানে ডিপুটি চিফ দিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু 2 দিন পিছৰ এটা কথা আমি গম পালো তেখেতক খেলাবৰ কাৰণে এটা সমষ্টি উলাই দিব পৰা নাই তেখেতসকলে দলক কিবা ক্ষতি কৰিব নেকি একো ক্ষতি নহয় প্ৰমোদ বড়ো ডাঙৰীয়াই এটা बीटीसीৰ এজন মানে সুপাৰ হিৰো হৈ আছে মিছা প্ৰতিশ্ৰুতি দিয়াত মিছা কথা কোৱাত प्रमोद बड़ो डांगर एजन सुपार हिरो हो आछे बर्तमान आपनालोके देखिले 2 दिन आगत आमार एजन दलर नेता आमी श्रद्धा जनाओ तेखेतक खाम्पा बरगयारी डांगरिया प्राप्तन डिपुटी चिफ तेखेतक माने यूपीपीएल दले क्षमतार आहिले डिपुटी चिफ दिम बुली तेखेतসকলক प्रतिश्रुति दिছিল আজি 2 दिन पिছত आमी শুনিবলৈ পাইছো তেখেতক মানে টিকিট দিব পৰা এটাও সমষ্টি বিচাৰি পোৱা নাই এনেকা মানুহ প্ৰতি মানে ভুৱা প্ৰতিশ্ৰুতি দিব নালাগে খাম্পা বৰগয়াৰী ডাঙৰীয়াৰ লগত 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টিৰ পৰা মানে 70 জন আমাৰ কৰ্মীসকলে প্ৰাইমাৰী পৰ্যায়ৰ গ্ৰাছৰুট লেভেলৰ 70 জন কৰ্মীয়ে খাম্পা বৰগয়াৰীৰ লগত যোগদান কৰিছিল তেখেতসকলৰ ভৱিষ্যত কি হ'ব তেখেতে যদি টিকেটে নাপায় আৰু উদাহৰণ আছে আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম ডাঙৰীয়াকো একে টকা কৰিছে তেওঁলোকে এমপি টিকেট নিদিলে বাই ইলেকশ্যনত টিকেট নিদিলে এমএলএ খেলিবৰ কাৰণে টিকেট নিদিলে এমচিএল খেলিবৰ কাৰণে কোনো স্থান নাই সমষ্টি নাই তেনেকাকে মানে बीपीएफ দলৰ নেতাসকলক ধ্বংস কৰিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই মানে সুপাৰ হিৰোৰ যিটো ৰোল তেখেতে লৈ আছে আজি মই কৈছো তেখেতে बीटीसी মানে অঞ্চলৰ এজন মানে আধুনিক যুগৰ মানে সুপাৰ হিৰো মিছা কথা কোৱা সুপাৰ হিৰো ওহা ইলেকশ্যনৰ কোনো হয় মিত্ৰজোঁট কৰিব চান্স আছে আমি এতিয়ালৈকে তেনেকা চিন্তা কৰা নাই बीपीएफ দলে আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু 25টাৰ বেছি আসন লাভ কৰিব बीपीएफ দলে আৰু হাগ্ৰামা মহিলাৰী সাৰৰ নেতৃত্বতে আমাৰ बीटीसी অঞ্চলত बीपीएफ দলৰ সরকার গঠন কৰিব এতিয়ালৈকে কোনো মিত্ৰতাৰ কথা প্ৰস্তাৱ অহা নাই बीपीएफ অকলে খেলিব আৰু আমি 100% কনফিডেন্ট बीपीएफ দলৰ নেতৃত্বৰ হাগ্ৰামা মহিলাৰী সাৰৰ নেতৃত্বত
BTCত মানে পুনৰ BPF দলৰ চৰকাৰ হ'ব আৰু ৰাইজে অতি সোনকালে উন্নয়নৰ মুখ দেখিবলৈ পাব দেখিবলৈ পোৱা গৈছে BPF দলৰ দলীয় কৰ্মী আৰু নেতা খহনীয়া একো খহনীয়া হোৱা নাই আপোনালোকে দেখিছে যিসকল ব্যক্তিয়ে BPF দল ত্যাগ কৰিছে তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস হৈ আছে চন্দন ব্ৰহ্মৰ আজি কি অৱস্থা তেখেত BPF দলৰ কোনো নেতা লিডাৰৰ অভাৱ হোৱা নাই ৰাইজে নেতাৰ লগত নাই দলৰ লগত আছে আজি ৰাইজে BPFৰ লগত আছে কোনোবা XYZ নামৰ নেতাৰ লগত নাই সো ৰাইজে সদায় BPF দলক ভাল পায় BPF দলক সমৰ্থন জনাই আছে কোনোবা ব্যক্তিগত নেতাৰ পিছত ৰাইজ নাই আজি দিনৰ দৰে দেখিবলৈ পোৱা নাই BPF দলৰ ভীতি শক্তি সদায় দিনে দিনে আমাৰ শক্তি বৃদ্ধি হৈ আছে আপোনালোকে দেখিছে সদায় নতুন নতুন যোগদান চলি আছে আৰু বহুত মানে UPPL দলৰ ডাঙৰ ডাঙৰ বাগা বাগা নেতা কৰ্মী BPF দলত যোগদান কৰিবৰ কাৰণে যোগাযোগ অব্যাহত ৰাখি আছে